নমস্কাৰ বন্ধু বান্ধৱীসকল, দেৱজিৎ ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। আজি আপোনালোকক মই লৈ যাম কলকাতাৰ এটা বিখ্যাত মন্দিৰ দক্ষিণেশ্বৰ মন্দিৰ। বৰ্তমান দক্ষিণেশ্বৰ মন্দিৰ আহি পাই গ'লোহি আৰু বাইক পাৰ্কিং কৰা আপোনাৰ ইয়াত হৈ গ'ল। আৰু আপোনালোকক মই এতিয়া দেখাম, ইয়াত দুখন স্কুটি আছে, দেখিছে? এই দুখন স্কুটি ইয়ামাহাৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব আপোনালোকক। বলক প্ৰথম তোৰণখনৰ পৰা আপোনালোকক দেখাবলৈ আৰম্ভ কৰোঁ। বৰ্তমান এইটো যিটো হয়, এইটো এটা হৈছে পাৰ্কিং লট। এই মন্দিৰটোৰ যিটো বিশেষত্ব হয়, সেই বিশেষত্বটো মই আপোনালোকক কৈ দিম। কেতিয়া প্ৰতিষ্ঠা হৈছিলে, কেইটা মন্দিৰ আছে, কি কথা, এই সকলোখিনি মই আপোনালোকক জনাই দিম। এইটো ফটোখন দেখিছে কাৰ হয় বাৰু, জানেনে বাৰু? যদি নাজানে মোক কমেণ্ট কৰি পেলাই জনাব, ময়ো কিন্তু নাজানো কোন হয়। এইখন হৈছে মেইন গেট, এইখন হৈছে মেইন গেট আপোনাৰ। আৰু এইফালে যিফালে আপোনালোকে দেখিছে, এইফালে আমি মন্দিৰলৈ, মেইন মন্দিৰটোলৈ আমি সোমাই যাম। বলক মন্দিৰটোলৈ সোমাই যাওঁ প্ৰথমে। ফেৰীঘাট আছে, এই ফেৰীঘাটৰ পৰা আপোনাৰ পাৰ হৈ পেলাই 40ৰ পৰা 45 মিনিট আপোনাৰ সময় লাগে। এই 40ৰ পৰা 45 মিনিট আপোনালোকে সময় পাব। আপোনালোকে বেলুৰ মঠ যাব পাৰে। বেলুৰ মঠৰ কি বিশেষত্ব তাৰ বিষয়ে আপোনালোকক জনাম মই। যদি এইখিনিতে পাৰোঁ নিশ্চয় ভিডিঅ'টো বনাম। খুবেই দুখিত বিষয়, কাৰণ কিয় আজি আহিছিলোঁ কলকাতাৰ আপোনাৰ চাবলৈ দক্ষিণেশ্বৰ মন্দিৰ। এইটোতে মোৰ পিছফালে দেখি যাব, সেইটো হৈছে কলকাতাৰ দক্ষিণেশ্বৰ মন্দিৰ। কিন্তু বৰ্তমান তাত ভিডিঅ' এলাও নাই, যাৰ কাৰণে আপোনালোকক সম্পূৰ্ণখিনি মই দেখুৱাব নোৱাৰিলোঁ, তাৰ কাৰণে খুবেই দুখিত। আৰু এইটোতে দেখিছে মোৰ পিছফালে, এইটো হৈছে আপোনাৰ ফেৰীঘাট। এইটো হৈছে ফেৰীঘাট। আৰু বৰ্তমান এখন হৈছে হুগলী নদী, মানে হৈছে আপোনাৰ গংগা নদী। আমি গংগাৰ পাৰত বৰ্তমান অৱস্থিত হৈ আছে এই যিটো দক্ষিণেশ্বৰ মন্দিৰ দেখা হৈছে। পুৰতে মন্দিৰটোৰ বিষয়ে কেইটামান কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ। এই মন্দিৰটোত টোটেল আছে আপোনাৰ 12টা শিৱ মন্দিৰ আছে। লগতে আপোনাৰ আছে এটা ৰাধা কৃষ্ণ মন্দিৰ আৰু এটা আছে আপোনাৰ কালীমাৰ মন্দিৰ। কালীমাৰ যিটো মন্দিৰ হৈছে সেইটো হৈছে মেইন মন্দিৰ। একচুৱেলি দক্ষিণেশ্বৰ যিটো আপোনাৰ জনা যায়, দক্ষিণেশ্বৰ আপোনালোকে জানিবৰ কাৰণে মেইন কথা হৈছে কালী মন্দিৰটো। ইয়াত আৰু এটা কালী মন্দিৰ আছে, সেইটো হৈছে আপোনাৰ কালীঘাট। সেইটোলৈ নিশ্চয় যাম, তাৰ বিষয়ে মই নিশ্চয়। কিন্তু আজি খুবেই দুখিত, কাৰণ কিয় আপোনালোকক মই দেখাব নোৱাৰিলোঁ সম্পূৰ্ণখিনি। কাৰণ কিয় ক'ভিড-19ৰ কাৰণে বহুতখিনি বন্ধ হৈ আছে। তাত এখন সুন্দৰ বজাৰ বহে, বজাৰখনো বন্ধ হৈ আছে। গংগাৰ পাৰত আপোনাৰ বহিবলৈ তাত ধুনীয়া এখন বাগিচা আছে, বহুত ডাঙৰ ডাঙৰ বান্দৰ আছে, চাবলগীয়া বহুতো জীৱ জন্তু আছে। কিন্তু নোৱাৰিলোঁ, কাৰণ কেলৈ ক'ভিড-19ৰ কাৰণে বহুতখিনি বন্ধ। আশা কৰোঁ হয়তো অহা পৰৱৰ্তী সময়ত যেতিয়া ভাল হৈ যাব এই মহামাৰী বেমাৰটো, নিশ্চয় কৰিব পাৰিম। মন্দিৰ আপোনাৰ ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতিপুৱা 10টা বজালৈকে খোলে। তাৰপিছত আকৌ সন্ধিয়া সময়ত আপোনাৰ সন্ধিয়া মানে পিছবেলা আৰু আবেলি 3টা বজাৰ পৰা 6:30, 6টালৈকে খোলা থাকে। বৰ্তমান এইটো হৈছে ইয়াত অপেনিঙৰ টাইমিং। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ আহোঁ, বাই বাই।